Hello everyone, welcome to Study for Change. Channelটোৰে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ বাৰে বাৰে পৰীক্ষাত ৰিপিট হৈ থাকে, সো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। এই কুৱেশ্যনবোৰ আহি থকা AD2 DME লগত আসাম পুলিচৰ বাবেও এই কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হ'ব। আপোনালোকেও কুৱেশ্যনসমূহৰ এনসাৰ দিবলৈ চেষ্টা কৰিব আৰু কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, Chandragupta Maurya was the main follower of which religion? Chandragupta Maurya কোনটো ধৰ্মৰ মুখ্য অনুগামী আছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, জৈন ধৰ্ম। চন্দ্ৰগুপ্ত মৌৰ্য জৈন ধৰ্মৰ মুখ্য অনুগামী আছিল। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য ডাইনেষ্টিটো গঠন কৰিছিলে। মৌৰ্য ডাইনেষ্টিৰ ৰাজত্বকাল আছিলে 322 BCৰ পৰা 185 BCলৈকে। মৌৰ্য ডাইনেষ্টিটো হৈছে আটাইতকৈ পুৰণি ডাইনেষ্টি ভাৰতৰ। লগতে মনত ৰাখিব মৌৰ্য ডাইনেষ্টিৰ কেপিটেল আছিলে পাটলিপুত্ৰত। পৰীক্ষাত বহুতবাৰ কুৱেশ্যনটো আহিছে যে মৌৰ্য ডাইনেষ্টিৰ কেপিটেল বা ৰাজধানী ক'ত আছিলে? মনত ৰাখিব পাটলিপুত্ৰত আছিলে। সো এই কুৱেশ্যনটোৰ আনসাৰটো হৈছে জৈন ধৰ্ম। চন্দ্ৰগুপ্ত মৌৰ্যই জৈন ধৰ্মটো গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2, হু ৰোড দ্য ডাচ কেপিটেল? ডাচ কেপিটেল কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি, কাৰ্ল মাৰ্কছ। কাৰ্ল মাৰ্কছে ডাচ কেপিটেলখন ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য অথৰ অফ শ্বাহনামা? শ্বাহনামাৰ লেখক কোন আছিলে? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি, ফিৰদৌসী। ফিৰদৌসীয়ে শ্বাহনামাখন লিখিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 4, when was Lord Macaulay system of education implemented? লৰ্ড মেকলেৰ শিক্ষা ব্যৱস্থা কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ, 1835 চনত লৰ্ড মেকলেৰ শিক্ষা ব্যৱস্থাটো কাৰ্যকৰী কৰা হৈছিলে। কেতিয়াবা ফুল ডেট দি দিয়ে, সো মনত ৰাখিব 2 ফেব্ৰুৱাৰী 1835ত লৰ্ড মেকলেৰ শিক্ষা ব্যৱস্থাটো কাৰ্যকৰী কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ আমেৰিকা ডিউৰিং দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ? প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিলে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ, উইড্ৰ উইলছন। প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 চনৰ পৰা 1918 চনলৈকে। 1914 চনত আৰম্ভ হৈছিলে আৰু 1918 চনত অন্ত হৈছিলে। আৰু তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে উইড্ৰ উইলছন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দিল্লী চুলতানেট? দিল্লী চুলতানেটৰ ৰাজভাষা কি আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, পাৰ্চিয়ান। দিল্লী চুলতানেটৰ অফিচিয়েল লেংগুৱেজ আছিলে পাৰ্চিয়ান। দিল্লী চুলতানেটখন এষ্টাব্লিছ কৰা হৈছিলে 1206 খ্ৰীষ্টাব্দত। দিল্লী চুলতানেটৰ ফাউণ্ডাৰ আছিলে কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে দিল্লী চুলতানেট প্ৰতিষ্ঠা কৰিছিল। লগতে মনত ৰাখিব দিল্লী চুলতানেটত 5টা ডাইনেষ্টি আছিলে। তাৰে প্ৰথমটো হৈছে স্লেভ ডাইনেষ্টি, খিলজি ডাইনেষ্টি, তুগলক ডাইনেষ্টি, ছাইয়দ ডাইনেষ্টি, লোডি ডাইনেষ্টি। লোডি ডাইনেষ্টিটো হৈছে দিল্লী চুলতানেটৰ আটাইতকৈ শেষৰ ডাইনেষ্টি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ হাৰিয়ানাকা ডাইনেষ্টি? হাৰিয়ানকা ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি, বিম্বিসাৰা। বিম্বিসাৰাই হাৰিয়ানাকা ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন হৈ যায় যে বিম্বিসাৰাৰ পুতেকৰ নাম কি আছিলে? বিম্বিসাৰাৰ পুতেকৰ নাম আছিলে অজাত শত্ৰু। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পলিটিকেল গুৰু অফ মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ পলিটিকেল গুৰু আছিলে গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য চিটি অফ আগ্ৰা? আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি, চিকান্দাৰ লোডি। চিকান্দাৰ লোডিয়ে আগ্ৰা চহৰখন প্ৰতিষ্ঠা কৰিছিল। লগতে মনত ৰাখিব আগ্ৰা চহৰখন যমুনা নদীৰ ওচৰত অৱস্থিত। আগ্ৰা চহৰখন যমুনা নদীৰ পাৰত চিকান্দাৰ লোডিয়ে প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ দ্য বেটেল অফ খানৱা বিটুইন ৰাণা সংগ এণ্ড বাবৰ? ৰাণা সংগ আৰু বাবৰৰ মাজত খানৱাৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি, 1527 খ্ৰীষ্টাব্দত ৰাণা সংগ আৰু বাবৰৰ মাজত খানৱাৰ যুদ্ধটো সংঘটিত হৈছিল। আৰু এই খানৱা যুদ্ধত বাবৰৰ জয় হৈছিলে, বাবৰ উইন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছড? কোন বছৰত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি,
16 খ্ৰীষ্টাব্দত 16 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য স্বৰাজ পাৰ্টি স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি বোথ এ এণ্ড বি মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস এই দুজন মিলি স্বৰাজ পাৰ্টিটো গঠন কৰিছিলে স্বৰাজ পাৰ্টিটো 1923 চনত মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰিছিলে নেক্সট কুৱেশ্যন হোৱাৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড তৃতীয় বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি পাটলিপুত্ৰত তৃতীয় বৌদ্ধৰ পৰিষদ অনুষ্ঠিত হৈছিলে প্ৰথমটো বুদ্ধিষ্ট কাউন্সিল গঠন অনুষ্ঠিত হৈছিলে ৰাজগৃহত ফাৰ্ষ্ট তাৰপিছত ছেকেণ্ড হৈছে বৈশালী আৰু পাটলিপুত্ৰ হৈছে থাৰ্ড আৰু কুণ্ডলভান হৈছে ফ'ৰ্থ এই চাৰিটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব প্ৰথমটো বুদ্ধিষ্ট কাউন্সিল ৰাজগৃহত দ্বিতীয়টো বৈশালী তৃতীয়টো পাটলিপুত্ৰ আৰু চতুৰ্থটো কুণ্ডলভান এই চাৰিটা বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ বেদা ইজ অলছ' কল্ড এজ এ ফাদাৰ অফ ইণ্ডিয়ান মিউজিক কোন বেদক ভাৰতীয় সংগীতৰ জনক বুলিও জনা যায় অপশ্যন এটি আছে ঋগবেদা অথৰ্ববেদা সামবেদা যজুৰ্বেদা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি সামবেদা সামবেদা ইণ্ডিয়ান মিউজিকৰ লগত জড়িত ঋগবেদা হৈছে আটাইতকৈ অল্ডেষ্ট বেদা ইন দ্য ৱৰ্ল্ড নেক্সট কুৱেশ্যন হোৱাৰ ৱাজ দ্য ছেকেণ্ড ছেশ্যন অফ কংগ্ৰেছ হেল্ড কংগ্ৰেছৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি কলকাতাত কংগ্ৰেছৰ দ্বিতীয় অধিৱেশন অনুষ্ঠিত হৈছিলে কংগ্ৰেছৰ প্ৰথমটো অধিৱেশন অনুষ্ঠিত হৈছিলে মুম্বাই বা বম্বেত 1885ত দ্বিতীয়টো হৈছিলে কলিকতাত 1886ত তৃতীয়টো হৈছে মাদ্ৰাছ আৰু চতুৰ্থটো হৈছে এলাহাবাদ কংগ্ৰেছৰ প্ৰথমটো অধিৱেশনৰ সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী এইটো ইম্পৰ্টেণ্ট টপিক পইণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন হু ৱাজ ছিটিং অন দ্য থ্ৰন আফটাৰ জাহাংগীৰৰ পিছত কোন সিংহাসনত বহিছিল অপশ্যন এটি আছে ঔৰংজেব শ্বাহজাহান বাহাদুৰ শ্বাহ জাফৰ আকবৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি শ্বাহজাহান জাহাংগীৰৰ পিছত শ্বাহজাহান সিংহাসনত বহিছিল আৰু জাহাংগীৰৰ আগত বহিছিলে আকবৰে জাহাংগীৰৰ আগত সিংহাসনত বহিছিলে তাৰপিছত জাহাংগীৰৰ পিছত বহিছিলে শ্বাহজাহান নেক্সট কুৱেশ্যন হোৱেন ৱাজ দ্য চুৰট ছেশ্যন অফ কংগ্ৰেছ হেল্ড কংগ্ৰেছৰ চুৰট অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিলে ইয়াৰ অপশ্যন শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 1907 চনত কংগ্ৰেছৰ চুৰট অধিৱেশন অনুষ্ঠিত হৈছিলে নেক্সট কুৱেশ্যন হু কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিলে ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি বিশ্বমিত্ৰই গায়ত্ৰী মন্ত্ৰখন ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন হোৱাৰ ডিড গৌতম বুদ্ধ ডাই গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিলে ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি কুশীনগৰত গৌতম বুদ্ধৰ মৃত্যু হৈছিলে লগতে মনত ৰাখিব লুম্বিনী চহৰত গৌতম বুদ্ধৰ জন্ম হৈছিলে বৰ্ণ আৰু সাৰনাথত প্ৰথমবাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ লঞ্চিং দ্য নন কপাৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিলে অপশ্যন নম্বৰ ডি লৰ্ড চেমছফৰ্ড নন কপাৰেশ্যন মুভমেণ্টৰ সময়ত লৰ্ড চেমছফৰ্ড আছিলে ভাইচৰয় অফ ইণ্ডিয়া নন কপাৰেশ্যন মুভমেণ্টটো আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা আৰু লঞ্চ কৰা হৈছিলে 1920 চনত আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং